আৰু লোৱা মানুহজনটো লৈছে লোৱা মানুহজনী মানে যিজনী দুখীয়া মহিলা আছে তাইতো RBIৰ গাইডলাইন্স নাজানে নহয়, জানে জানো? আৰু তাক যদি ক'লে হয় যে দুজনতকৈ বেছি দিব নোৱাৰে, আপুনি দুজনত মানে দুজনৰ পৰা লৈ ৰাখিছে, মোৰ পৰা যদি আপুনি লয় আপুনি এটা বেআইনী কাম কৰিব, এইটোতো লিখি দিয়া নাই, তেখেতে লোৱা মানুহজনীয়ে লিখি দিছে নেকি যে মই বেআইনী কাম কৰাবৰ কাৰণে প্ৰস্তুত আছোঁ? যে RBIৰ এটা গাইডলাইন্স আছে আৰু এই গাইডলাইন্স মতে যিসকলে লোন দিছে এই লোনবিলাককহে আমি গুড লোন বুলি ধৰিম, লোন which has been genuinely lended। আৰু যিবিলাক পইচা RBI নৰ্মছক বাইপাছ কৰি RBI নৰ্মছক বিবেচনা নকৰি RBI নৰ্মছক মানি নলৈ লোনছবোৰ দিয়া হৈছিলে, that lending was out of greed and will be treated as bad loan। RBIৰ এটা নিৰ্দিষ্ট গাইডলাইন আছে আৰু এই গাইডলাইন্স RBIয়ে 2015 চনতে দিছিলে, তাৰ পিছত এপ্ৰিল 2016 চনত এইটো আপডেট কৰি দিছিলে। ইয়াত লেখা আছে যে মিউচুৱেল ফাণ্ড মাইক্ৰ' ফাইনেন্স বৰয়িঙৰ কাৰণে ৰুৰেল হাউচ হোল্ড ইনকাম যাৰ 1 লাখ টকাৰ কম হ'ব তাকে মাইক্ৰ' ফাইনেন্স দিব লাগে বা দিব পাৰে। টোটেল কিমান টকা দিব পাৰে? RBI কৈছে যে প্ৰথম যদি দিব লাগে 60,000 টকালৈ দিব পাৰে আৰু ছাবছিকুৱেণ্ট চাইকেলত এইটো 1 লাখ কৰিব পাৰে। তাৰ অৰ্থটো হ'ল টোটেল ইনডেপনেছ অফ দি borrower does not exceed 1 lakh at any given point of time। তাত যদি কোনোবাই এডুকেশ্যন পাৰপাজৰ কাৰণে আৰু মেডিকেল এক্সপেন্সৰ কাৰণে পইচা লৈছে এইটো তাত ধৰা নহ'ব। আৰু ইয়াত লেখা আছে কোনো লোনৰ পিৰিয়ড 24 মাহৰ কম হ'ব নোৱাৰিব আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া মানে ধাৰ্য কৰি দিছে। তাৰ ভিতৰত আৰু এটা ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে যে কিমান ইণ্টাৰেষ্ট ৰেট ল'ব পাৰে। ইণ্টাৰেষ্ট ৰেট লোৱাৰ সময়ত তেখেতসকলে কৈছে যে 5টা লাৰ্জেষ্ট কমাৰ্চিয়েল বেংক তাৰ এভাৰেজ বেছ ৰেট যিটো আছে তাৰ 2.75 টাইমছ ইণ্টাৰেষ্ট চাৰ্জ কৰিব পাৰে, কিন্তু তাতকৈ বেছি চাৰ্জ কৰিব নোৱাৰে। এভাৰেজ বেছ ৰেটটো চেঞ্জ হৈ থাকে। ইণ্টাৰেষ্ট ৰেট সুদ আৰু মূল প্ৰিন্সিপাল এণ্ড ইণ্টাৰেষ্ট, প্ৰিন্সিপালৰ পিছত যিটো কম্পনেণ্ট থাকিব, ইণ্টাৰেষ্ট থাকিব, প্ৰচেছিং চাৰ্জ থাকিব, ইঞ্চুৰেঞ্চ প্ৰিমিয়াম থাকিব, তাৰ বাহিৰে বেলেগ কোনো চাৰ্জ মাইক্ৰ' ফাইনেন্স কাষ্টমাৰৰ পৰা কোনো ইনষ্টিটিউট বা কোনো বেংকে হওক মাইক্ৰ' ফাইনেন্সে হওক ল'ব নোৱাৰে। কোনো লোন
31 ডিচেম্বৰ 2020 চনৰ আগত যদি NPA হৈ গৈছে এই লোনটো এই কমিটিৰ কনসিডাৰেশনত নাহিব। লগতে যিটো ফ্যামিলিৰ ইনকাম ক্ৰাইটেৰিয়া RBI ক্ৰাইটেৰিয়াত নপৰে, ইনকাম যদি 1 লাখতকৈ বেছি আছে এই ফ্যামিলিবোৰ কনসিডাৰ কৰা নহ'ব। যিটো ফ্যামিলি ইনকাম টেক্স পেমেন্ট কৰি আছে, ফ্যামিলিৰ যিকোনো সদস্যই ইনকাম টেক্স পেমেন্ট কৰি আছে তেখেতসকলকো এই স্কিমৰ ৰিলিফ স্কিমৰ বাহিৰত ৰখা হ'ব। যিটো ফ্যামিলিত এজনৰো অধিক লোন লোৱা মানুহ আছে তেখেতসকলকো এই স্কিমৰ বাহিৰত ৰখা হ'ব। আৰু লগতে আমাৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰেক্টিছ আছে 4 চকীয়া বাহন যদি থাকে তেতিয়াও এই পৰিয়ালটোৱে এই স্কিমৰ আওতাত বাহিৰত থাকিব। বেসিক্যালি এই স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৰিছে এই স্কিমটো হ'ল দুখীয়া মহিলাক সকাহ দিবৰ কাৰণে। কোনোবাই 5,000 টকা লৈছিলে, কোনোবাই 10,000 টকা লৈছিলে, কোনোবাই 12,000 টকা লৈছিলে, পইচাটো ঘূৰাই দিব নোৱাৰে, ঋণ হৈ গৈ আছে। এই দুখীয়া দৰিদ্ৰ মহিলাক সন্মানেৰে জীয়াই থকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কমিটি বনাই দিছে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে আগবাঢ়ি আছোঁ। আৰু লগতে এটা কেপিঙৰ কথাও আমাৰ মাজত আলোচনা চলি আছে যে কেপিংটো কি হ'ব পাৰে, কেপিংটো কিমান হোৱা উচিত, কেপিংটো কিমান কৰিলে আমি বহুত বেছি মানুহক সকাহ দিব পাৰিম। সো এই গোটেই কথা আমাৰ আলোচনাত চলি আছে। এতিয়া কেপিংটো কি হ'ব, 50,000ও হ'ব পাৰে, 1 লাখো হ'ব পাৰে, তাৰ মাজতো হ'ব পাৰে। সো কেপিঙক লৈ কোনো সিদ্ধান্ত হোৱা নাই, কিন্তু কেপিং এটা থাকিব। গোটেই কথাটো যে ব্লেংকেট নহ'ব এই কথাটো আমি সবে জনা উচিত। RBIৰ আৰু এটা নৰ্মছ আছে যে মূল ধন যিটো লোৱা গ'ল তাতকৈ সুদ বেছি হ'ব নোৱাৰে। The interest cannot